নমস্কাৰ বন্ধুসকল, ক্ৰিপ্টো আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই আপোনালোকৰ বাবে কেইটামান অতি ইম্পৰ্টেণ্ট টপ অইল কইন লৈ আহিছোঁ, যিকেইটাৰ যোগেদি আপুনি আহিবলগীয়া যিটো বুল ৰান 2024 তাত আপোনালোকে এটা ডিচেণ্ট প্ৰফিট লাভ কৰিব পাৰে। ইয়াৰ লিষ্টত প্ৰথমতে আছে আপোনালোকৰ লাইট কইন, যিটো লাইট কইন আহিবলগীয়া সময়ত ইয়াত মানে 2000 কম সময়ৰ ভিতৰত ইয়াৰ মানে হালভিং আহি গৈছে। হালভিং অৰ্থাৎ ইয়াৰ যিটো ছাপ্লাই হয় সেইটো আপোনাৰ আধা কৰি দিয়া যায়। ছাপ্লাই আধা কৰাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ যিটো প্ৰাইচ মুভমেণ্ট মাৰ্কেটত যেতিয়া ছাপ্লাই কমি যায়, ইয়াৰ প্ৰাইচ মুভমেণ্ট অতি সোনকালে ওপৰত যোৱাৰ সম্ভাৱনা থাকে। গতিকে লাইট কইনত আপোনালোকে নজৰ ৰাখিব, আৰু ইয়াৰ প্ৰাইচ যদি অলপমান ডাউনত আহে আপুনি অলপমান সৰু এমাউণ্টত লৈ ৰাখিব পাৰে। পৰৱৰ্তী সময়ত ডিচেণ্ট প্ৰফিট আপোনালোকে লাভ কৰিব। ইয়াৰ যিটো নেক্সট কইন যিটো মই আনিছোঁ সেইটো হৈছে কৰ্টেক্স। কৰ্টেক্স এটা অতি ইম্পৰ্টেণ্ট কইন হয়, মানে ৱৰ্ল্ডৰ যিমানবিলাক টপ এক্সচেঞ্জ সকলোতে এইটো এভেইলেবল আছে, আপোনালোকে চাব পাৰে। ইয়াৰ যিটো অল টাইম হাই আছিলে, যিটো ভালেখিনি অল টাইম হাইৰ পৰা বহুত তলত আছে বৰ্তমান সময়ত ইয়াৰ প্ৰাইচটো। গতিকে আহিবলগীয়া সময়ত ই অতি ডিচেণ্ট প্ৰফিট আপোনালোকে দিব পাৰে যদি আপুনি এই প্ৰাইচ পইণ্টত লৈ ৰাখে। আহিবলগীয়া বুল ৰানত হয়তো বহুতখিনি আপোনালোকক মানে প্ৰফিট দিব পাৰে। নেক্সট কইন যিটো হৈছে সেইটো হৈছে ডগ কইন। অতি ইম্পৰ্টেণ্ট কইন হয়, আপোনালোকে চাব পাৰে। ডগ কইনৰ প্ৰাইচ আপোনাৰ $1তকৈও কম। যিটো এইবিলাক সৰু কইন আপোনালোকে খুব কম এমাউণ্টত আপোনাৰ 100 টকা 200 টকা যিমানে লৈ থ'ব পাৰে। আপোনালোকে যদি লৈ থয় আপোনালোকে এনেকৈ ল'ব যাতে আপোনাৰ কোনো লোকচান নহয়, আৰু মানে পৰৱৰ্তী সময়ত যদি মানে ইয়াত বহুত গুণা যোৱাৰ এটা আপোনাৰ পচিবিলিটি থাকে, যিহেতু সৰু ল' ভেলু কইন হয়। আৰু ডগ কইনৰ এটা যিটো ৱেবছাইট হয় তাৰ ইউজ কেছৰ বিষয়ে মই আপোনালোকক জনাই দিছোঁ। যিটো হয় dog.io, ইয়াত আপুনি দেখা পাইছে। ডগ কইনৰ মেইন যিটো কাম হৈছে সেইটো হৈছে আপোনাৰ বৰ্তমান সময়ত আপোনাৰ AI টেকন'লজিৰ ওপৰত যিমানবিলাক মানে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন ইউজিং দ্য AI টেকন'লজি, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ থ্ৰুদি ডগ কইনে আপোনাক প্ৰভাইড কৰে। গতিকে ডগ কইনৰ নিশ্চয় এটা ইউজ কেছ আছে। গতিকে এনেধৰণৰ কইনত মানে ভৱিষ্যতে এটা ডিচেণ্ট প্ৰফিট আপোনাক লাভ কৰাৰ সম্ভাৱনা থাকে। সেই গতিকে আপোনাক মই এই ডগ কইনটোৰ বিষয়ে জনালোঁ। গতিকে এইটো কইনৰ ওপৰত আপুনি সৰু এমাউণ্টত আপোনালোকে কৰি থ'ব পাৰে, আপোনালোকে নিজৰ এনালাইচিছ কৰি নিজৰ ৰিস্ক অনুসৰি কৰিব। নেক্সটটো হৈছে আপোনাৰ চেল লিংক, যিটো এটা অতি টপ কইন হয়। ইয়াৰ প্ৰাইচ চলি আছে $6, $6.88। গতিকে পৰৱৰ্তী সময়ত যেতিয়া 2024 বুল ৰান আহিব তেতিয়াও এই কইনে এটা ভাল পাৰফৰ্মেঞ্চ আপোনালোকক দিব পাৰে। গতিকে এইবোৰ কইনৰ বিষয়ে আমি আলোচনা কৰিম। পৰৱৰ্তী সময়ত আমি আৰু অধিক ডিটেইলছত আলোচনা কৰিম এই কইনসমূহৰ বিষয়ে আৰু ক্ৰিপ্টোকাৰেঞ্চিৰ ওপৰত। গতিকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিৰ ভিডিঅ'টো ইমানেই। নমস্কাৰ।